এতিয়া তেনেহ'লে মই চাট দি পিনি কাপোৰকেইটা ভালদৰে ধুই লওঁ। গুড মৰ্ণিং বন্ধুসকল, আছাম জেডি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আপোনাৰ মই শুই উঠিছোঁ। এতিয়া মই আজি ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু মই এতিয়া শুই উঠিছোঁ যিহেতু মই মুখ চুখ ধুই লওঁগৈ, লগতে লাইটটো বন্ধ কৰি যাওঁ আৰু মুখ চুখ ধুই লওঁ। মোৰফালে এইটো পিঁয়াজ, এইটো কলগেট আৰু এতিয়া ব্ৰাছ কৰি লওঁ, তাৰপিছত আকৌ চাহ অকণমান বনাই খাই পিনি যি ব্লগটো আৰম্ভ কৰিম বলক। আপোনালোকে জানে আমাৰ টিউবৱেলটো বেয়া, ইয়াত পানী দিব লাগিব। গেছ জ্বালি আৰু থৈ লওঁ, পানী লৈ গ'লে এবাৰ পানী লৈ পিনি ইয়াত পানী অকণমান দিব লাগিব। তাৰপিছত ইয়াত মুখটো ধুই পিনি ইয়াত মাৰি পানী ওলাব। পিঁয়াজ অলপ তিয়াই লওঁ, তিয়াই পিঁয়াজ কৰি লওঁ। পিঁয়াজ কৰি হৈ গ'ল। এতিয়া মুখ চুখ ধুই ল'লোঁ। মুখ ধুই এতিয়া মুখ মোহাৰি মেলি পানী চানী খাই এতিয়া যাওঁ চাহ অকণমান বনাবলৈ। চাহকণ বনাই লওঁ। এতিয়া চাহ নাখাওঁ বা পানী অকণমান খাম, গৰম পানী। মই বহুত দেৰিকেনে উঠিছোঁ, আমাৰ ঘৰত ভাত চাত চব হৈ গ'ল। এতিয়া চাহ তাহ বনাই পিনি খাই মেলি মোৰ কাম দুটামান আছে, কাম কেইটামান কৰিব যাম। এতিয়া পানী অকণমান গৰম কৰিছোঁ। যদি বন্ধুসকল মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। যদি কিবা মোৰ ভুল হৈ গৈছে তেতিয়াহ'লে কমেণ্ট কৰি কৈ দিব যে তোমাৰ ভাগৰটো ভুল আছে বুলি, তেতিয়া মই আৰু ভিডিঅ'বোৰ ভাল কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ। আৰু ভিডিঅ'টো শেষলৈকে চাব। এতিয়া গৰম পানী অকণমান খাই লওঁ। গৰম আছে, লগতে ঠাণ্ডা পানী অকণমান মিক্স কৰিব লাগিব। হৈ যাব। এতিয়া মই পানী অকণমান খাই লওঁ বন্ধুসকল। তাৰপিছত মোৰ চোলা কাপোৰ দুটামান আছে, যিহেতু মোৰ লেতেৰা হৈছে চোলা কাপোৰ, মই ধুব লাগিব। তাৰপিছত চোলা কাপোৰ এতিয়া বন্ধুসকল মই চোলা কাপোৰবোৰ ধুই লওঁগৈ। তাৰপিছত লগ পাম একেবাৰে মামাহঁতৰ ঘৰলৈ যোৱাৰ পাছত। মামাহঁতক যেতিয়া পেন্ট খাবলৈ যাম তেতিয়া লগ পাম। গাৰু কভাৰটো খুলি লওঁ, গাৰু কভাৰটো অলপ লেতেৰা হৈছে, গাৰু কভাৰটো ধুব লাগিব। চোলা দুটামান ধুবলৈ আছে।
গাৰু কভাৰটো লৈ ল'লোঁ আৰু মোৰ ভাগৰ কি চোলা কাপোৰ লেতেৰা হৈ আছে চাই লওঁ, চাই পিনি ধুব লাগিব। এইকেইটাতো ভালে হৈ আছে, এইটো ঠিকে আছে। পেণ্টটো ধুব লাগিব আৰু এইটো পেণ্ট খাবলৈ নিব লাগিব। এইটো থৈ দিওঁ, এইটো পেণ্ট খাব নিব লাগিব, এইটো পেণ্ট থাকিব লাগিব, এইটো ধুব লাগিব, এইটো ধুব লাগিব। আৰু চোলা এটা আছিলে, এইটো পেণ্ট ঠিকেই আছে, এইটো পেণ্ট ঠিকেই আছে। এই চোলাটো ধুব লাগিব, অকল 3টা চোলা কাপোৰ ধুব লাগে। তাৰপিছত এইটো পেণ্ট খাবলৈ নিম, হৈ যাব এইকেইটা। এতিয়া ব'লক তেনেহ'লে কাপোৰ কানিকেইটা ধুই লওঁগৈ। প্ৰথমতে ইয়াত টিংটোত পানী অলপ মাৰি দিব লাগিব। টেবুলটোত পানী অকণমান দি আকৌ মাৰিব লাগিব। ৰ'দটো যিহেতু টান হৈ আছে, কাপোৰ কানি সোনকালে শুকাই যাব। যিবিলাক পানী ওলালে এবাৰ চাৰ্ফ অকণমান নিব লাগিব। চাৰ্ফ কাপোৰটো খুলি লওঁ। চাৰ্ফ অকণমান দিব লাগিব। হৈ গ'ল, চাৰ্ফ অকণ হৈ যাব। কাপোৰটো মাৰি ইয়াত থৈ দিওঁ। তাৰপিছত এইটো টিং অঁতৰাই এইটো টিং ইয়াত থৈ পানী অকণমান মাৰি লৈ পানীটো গুলিব লাগিব। আপোনালোকে কোনে কোনে ঘৰত চোলা কাপোৰ ধুৱে মোক মতা লোৱা, মোক কমেণ্ট কৰি ক'বহোঁ। তাৰপিছত পানীটো গুলি লৈ চোলা কাপোৰকেইটা জুবিয়াব লাগিব। এতিয়া তেনেহ'লে মই চাৰ্ফ দি পিনি কাপোৰ কানিকেইটা ভালদৰে ধুই লওঁ। এতিয়া কাপোৰ কানি ধুই হৈ গ'ল ফাইনেলি। এতিয়া কাপোৰ কানিকেইটা মেলি লওঁ। এইকেইটা কাপোৰ কানি ধুই হৈ গ'ল। এতিয়া এইকেইটা মেলি লওঁগৈ। মেলি পিনি ভাত কেইটামান খাই গা চা ধুই মই মাহঁতৰ ঘৰলৈ যাম। মেলিবলৈ এৰা ৰচিত মেলিব লাগিব। বতৰটো ভাল হৈছিলে, এতিয়া বতৰটো ধৱলি কুঁৱলী কৰি আনিছে, মানে ৰ'দটো নাইকিয়া কৰি আনিছে। ইয়াতে মেলিব লাগিব। এতিয়া ইয়াতে এনেকুৱাকৈ মেলিব লাগিব। ৰ'দটো দি দিলে শুকাই যাব, নহ'বা নুশুকায়। পেনটো ইয়াত মেলিব লাগিব এনেকুৱাকৈ। আৰু এই গাৰু কভাৰটো লাষ্ট ইয়াত মেলিলে হৈ গ'ল। এতিয়া কাপোৰ কানি মেলি হৈ গ'ল।
এতিয়া মই ভাত কেইটামান খাই লওঁগৈ দৰ্জাখন এনেকৈ থাকক বতৰটো যিহেতু বেয়া হৈছে অকণমান আন্ধা আন্ধা হৈছে সেইটো চুইচটো দি দিছোঁ মোৰ ইয়াত ভাত বাঢ়ি থোৱা আছে গৰম ভাত আলু ভাজি আৰু পটল ভোল ভাজি ইয়াকে খাব লাগিব থৈ মই গৰম পানী খোৱা কাপটো গ্লাছ এটা আনিব লাগিব এতিয়া এই গ্লাছ এই পানী আদা চাহ কিন্তু মই আচাৰ নাখাওঁ যিহেতু ৰন্ধা হৈ গ'ল বিশেষ এটা কাৰণত মামাহঁতলৈ যাব নোৱাৰিলোঁ সেইকাৰণৰ পৰা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই আকৌ উঠাই দে দুইখন উঠাই ল ইখনো উঠাই দে ইখন উঠাই দে পুতলি উঠাই দে অঁ ইখনো উঠাই দে সেইখন দম এচাৰ দি দিওঁ পিটম কৰি দে